এনেকুৱা টনা আজোৰা চলি থাকিব, বাইদেউহঁতে কান্দিব, মই আকৌ বঢ়াই দিম, দুদিনমান অলপ ঠিক থাকিব, আকৌ কান্দিব, আকৌ বঢ়াই দিম, এনেকৈ ডিং ডং চলি থাকিব। আৰু এইটো মানুহৰ অভাৱ থকালৈকে এই কথাবোৰতো চলিয়ে থাকিব নহয়। অভাৱ দূৰ কেনেকৈ কৰিব আপুনি? ৰাজ্যজুৰি অসহযোগ আন্দোলন চলি থকা সময়তে এজন সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিছিল। ৰাজ্যৰ 1,20,000 অংগনবাড়ী কৰ্মী সহায়িকাসকলে ৰাজ্যজুৰি ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে, অৰ্থাৎ অসহযোগ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। এই সন্দৰ্ভত আপোনাৰ মন্তব্য কি? এই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহাৰ ক্ষেত্ৰত কেনেধৰণৰ মন্তব্য প্ৰকাশ কৰে আপোনালোকে শুনিবচোন। এইটোতো লাগে তেওঁলোকক। এতিয়া চাওক, দৰমহাটো এনেকুৱা 5,000 কৰি মই আজি আপোনালোকৰ ইয়াতে 6 কৰি দিম, আকৌ ধৰ্ণা হ'ব 7ৰ কাৰণে। নেক্সট দিনা এতিয়া চলিউশ্যন একো নাই। মানুহৰ যেতিয়ালৈকে ভোগ থাকিব, মানুহে বেছি দৰমহা বিচাৰিব, চৰকাৰৰ সম্পদ মতে আমি বঢ়াই যাব লাগিব। আৰু বঢ়োৱাৰ পিছতে বাইদেউসকল ৰখি আছে, তেনেকুৱা বাইদেউহঁতৰো সমস্যা। গতিকে এনেকুৱা টনা আজোৰা চলি থাকিব, বাইদেউহঁতে কান্দিব, মই আকৌ বঢ়াই দিম, দুদিনমান অলপ ঠিক থাকিব, আকৌ কান্দিব, আকৌ বঢ়াই দিম, এনেকৈ ডিং ডং চলি থাকিব। আৰু এইটো মানুহৰ অভাৱ থকালৈকে এই কথাবোৰতো চলিয়ে থাকিব নহয়। অভাৱ দূৰ কেনেকৈ কৰিব আপুনি? বন্ধু বান্ধৱীসকল, ৰাজ্য চৰকাৰে ৰাজ্যৰ মহিলাসকলক অৰুণোদয় আঁচনি দিছে, বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰি আহিছে। কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলক ৰাজ্য চৰকাৰে কিয় ইমান মাহী আইৰ চকুৰে চায়? অংগনবাড়ী কৰ্মী সহায়িকাসকলক উচিত মূল্য দিয়া নাই। তেওঁলোকে চৰকাৰৰ সকলো নিৰ্দেশ মানি আহিছে। NRCৰ কাম কৰে, BLOৰ কাম কৰে, পলিঅ'ৰ কাম কৰে, গৰ্ভৱতী মহিলাৰ হৈ কাম কৰে তেওঁলোকে। ইতিমধ্যে অমৃত বৃক্ষৰ কাম কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। তাৰ পাছতো এইসকল মহিলাৰ বাবে এনে মন্তব্য কিয় চৰকাৰৰ?